আমি আমাৰ জীৱনৰ আনন্দৰ মুহূৰ্তবোৰ ভিডিঅ' বা ফটো আকাৰে মোবাইলত কেমেৰা বন্দী কৰি ৰাখোঁ, যাতে এইবোৰ স্মৃতি হৈ থাকে আৰু চাই পেলাই অতীতৰ কথাবোৰ মনত পেলাব পাৰোঁ। কিন্তু তাৰ লগতে আমাৰ জীৱনৰ কিছুমান ফান্নী মুহূৰ্ত কেমেৰা বন্দী হৈ পৰে। এই মুহূৰ্তবোৰ লগৰ বন্ধুৱে কেমেৰা কৰে, নতুবা কিবা প্ৰকাৰে কেমেৰা বন্দী হৈ যায়। আজি মই আপোনালোকক এনে কিছুমান ফান্নী ভিডিঅ' ক্লিপ দেখাম, যিবোৰ দেখি আপোনাৰ হাঁহি ভিতৰত ৰাখিব নোৱাৰিব। কিন্তু তাৰ আগতে চাওক, ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, যদি ছাবস্ক্ৰাইব নকৰে মনত বেয়া লাগে। গতিকে ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনত প্ৰেছ কৰিব, যাতে মোৰ ভিডিঅ' সৰ্বপ্ৰথম আপোনাৰ মোবাইলত যায়। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদি ভাল লাগে আপোনাৰ আপোনজনলৈ এটা শ্বেয়াৰ কৰি দিব। কুকুৰে কুকুৰৰ লগত কাজিয়া কৰি দৌৰ মাৰাত ছোৱালীজনীৰ হাল বেহাল কৰিলে। ভিডিঅ'টো CCTVৰ পৰা ধাৰণ কৰা হৈছে। ট্ৰেক্টৰ হয় শক্তিশালী, মাজে সময়ে আমি দেখোঁ যে বেলেগ গাড়ী ফচি গ'লে ট্ৰেক্টৰে টানি সেইবোৰ গাড়ীক উদ্ধাৰ কৰে। এইটো আকৌ কেনেধৰণৰ ট্ৰেক্টৰ? হাতীৰ নিচিনা শৰীৰ লৈ সৰু ল'ৰা ছোৱালীৰ নিচিনা কাম কৰিলেতো এনেকুৱাই হ'ব আণ্টি। একেবাৰে গৈ খালত পৰিলে। পুৰা ষ্টাইল দি আহি আছে আৰু এজনে ভিডিঅ' বনাই আছে। হঠাৎ ভৰিটো শ্লিপ কৰাৰ পিছত এই হাল একেবাৰে যেন হিৰোৰ পৰা জিৰো হৈ গ'ল। কাকুৰ বাল্যকালৰ ফূৰ্তি যেন এতিয়া ফুটি উঠিছে শৰীৰত। নাচৰ তালে তালে বাচ্চাটোক পেলাই দিলে আৰু সি আছে নিজৰ হাবাচ মিটোৱা কামত। ল'ৰাটো ট্ৰেইনত টোপনি যোৱাৰ জাগাত থকা স্বত্তেও অলপ বেলেগ ষ্টাইলত টোপনি যোৱাৰ চেষ্টাৰ পিছত এই হাল। এনেকুৱা বুদ্ধি থাকে কতিহঁতৰ। চাইকেলৰ সন্মুখত বন্ধু এজনক লৈ চাইকেল মাৰি আছে, ভাল কথা। আকৌ এইটো কি কৰিলে অ'? দোকানীজনে ফায়াৰ পান দি আছে। ল'ৰাজনে মুখত লালা লৈ আগ কৰিব আৰু তেতিয়াই হাৰামী বন্ধুজনে বটলৰ পানী একেবাৰে মুখত ডালি দিলে। অটোটো আহি আছে আৰু ছাইডত বহি আছিল এজন ভদ্ৰ মানুহ। অটোটো অলপ জাম্পিং কৰাত মানুহজন একেবাৰে লেতেৰা পানীত পৰি গ'ল। ইজ্জতৰ একেবাৰে 12টা বাজি গ'ল। আজি ইমানখিনিলৈকে, ধন্যবাদ। আপুনি যদি ইয়াৰ নেক্সট পৰ্ব বিচাৰে তেন্তে ভিডিঅ'টোৰ তলত কমেণ্ট কৰক, আৰু কোনটো ভিডিঅ' চাই বেছি হাঁহিলে ভিডিঅ'ৰ তলত কিন্তু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ জনাইছোঁ।